আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল 1 নং ৰাষ্ট্ৰীয় ঘাইপথে কোন দুখন ঠাইক সংযোগ কৰিছে আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি দিল্লী টু অমৃতসৰ এতিয়া দ্বিতীয় কোৱেশ্চনটো দিয়া আছে বিএছএনএলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ নিউ দিল্লী এতিয়া নেক্সট 3 নম্বৰ কোৱেশ্চনটো হ'ল সোণালী বিপ্লৱ তলৰ কোনটোৰ সৈতে সম্পৰ্কিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি হৰ্টিকালচাৰ এণ্ড হানি এতিয়া নেক্সট 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে ভাৰতৰ নিম্নলিখিত কোনটো ৰাষ্ট্ৰীয় ঘাইপথ আটাইতকৈ দীঘল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি নেশনেল হাইৱে 44 এতিয়া 5 নম্বৰ কোৱেশ্চনটো হ'ল ঈশ্বৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ বেংগালুৰু এতিয়া 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে নিম্নলিখিত কোনটো এটা খাৰিফ শস্য আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ কটন 7 নম্বৰ কোৱেশ্চনটো হ'ল জৱাহৰলাল নেহেৰু জাহাজ বন্দৰ ক'ত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি মুম্বাই এতিয়া নেক্সট 8 নম্বৰ কোৱেশ্চনটো দিয়া আছে ভাৰতৰ ক'ত কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান অৱস্থিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি কটক এতিয়া 9 নম্বৰ কোৱেশ্চনটো হ'ল সাৰৰ বিপ্লৱ কোনটো ৰঙৰ সৈতে জড়িত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি গ্ৰে এতিয়া 10 নম্বৰ কোৱেশ্চনটো দিয়া আছে ভাৰত কিমানটা পিন কোড জনত বিভক্ত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ 9টা এতিয়া নেক্সট 11 নম্বৰ কোৱেশ্চনটো হ'ল গ্ৰেণ্ড ট্ৰাংক ৰোডে কোন দুখন ঠাইক সংযোগ কৰিছে আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি কলকাতা আৰু অমৃতসৰ এতিয়া 12 নম্বৰ কোৱেশ্চনটো দিয়া আছে ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি মুম্বাই এতিয়া নেক্সট 13 নম্বৰ কোৱেশ্চনটো হ'ল তলৰ কোনটো ভাৰতৰ এটা কৃত্ৰিম জাহাজ বন্দৰ আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি চেন্নাই এতিয়া 14 নম্বৰ কোৱেশ্চনটো দিয়া আছে ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় মগজু গৱেষণা প্ৰতিষ্ঠান অৱস্থিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি মানেশ্বৰ গুৰুগ্ৰাম এতিয়া 15 নম্বৰ কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনটো ভাৰতৰ আটাইতকৈ পুৰণি শস্য আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ কফি এতিয়া 16 নম্বৰ কোৱেশ্চনটো দিয়া আছে ইণ্ডিয়ান ডায়মণ্ড ইনষ্টিটিউট ভাৰতৰ ক'ত অৱস্থিত
আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি সুৰাট এতিয়া 17 নম্বৰ কোৱেশ্চনটো হ'ল অপাৰেচন ফ্লাড তলৰ কোনটোৰ সৈতে সম্পৰ্কিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ ডায়েৰী এতিয়া 18 নম্বৰ কোৱেশ্চনটো দিয়া আছে ভাৰতৰ ক'ত ভাৰতীয় বন গৱেষণা প্ৰতিষ্ঠান অৱস্থিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি দেহৰাদুন এতিয়া নেক্সট 19 নম্বৰ কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনটো এটা ৰবি শস্য আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি হুইট 20 নম্বৰ কোৱেশ্চনটো দিয়া আছে ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱস্থাৰ দায়িত্ব কোনে লয় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি সেন্ট্ৰেল গভৰ্ণমেণ্ট আজিৰ ভিডিঅ'ৰ শেষৰটো কোৱেশ্চন হ'ল কোনবিধ পতংগক কৃষকৰ 1 নং শক্ৰ বুলি কোৱা হয় আৰু ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব ধন্যবাদ